ভালে লাগিছে আজি বহুতখিনি আজি এনজয় কৰিলোঁ বতৰটো ঠাণ্ডা আছিলে মইতো ভাল লাগিছে বঢ়িয়া বঢ়িয়া ইফালে বিহু নাচনী আহি গ'ল ইয়াতে ফুৰিবৰ কাৰণে ইফালে চুকুৰালে আমি আহি পালোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মানে এতিয়া আমি সোমাই যাম এইটো কলাক্ষেত্ৰ গেট ভিতৰত সোমাই যাম এতিয়া ধুনীয়াকৈ A few moments later. Hey guys, নমস্কাৰ সনি ব্লগছ 24 লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আহি পালোঁ গুৱাহাটী আৰু কিয় আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ গোটেই চাই থাকিব এইফালে আছে আমাৰ অমৰেন্দ্ৰ ঠিক আছে আৰু এতিয়া আমি অকণমান চাই লওঁ আৰু ইয়াতে আপোনাৰ মিটিং হ'ব আজি শ্ৰীমন্ত শংকৰদেৱ আমি আহি পালোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মানে এতিয়া আমি সোমাই যাম এইটো কলাক্ষেত্ৰ গেট ভিতৰত সোমাই যাম এতিয়া ধুনীয়াকৈ পুৰুষ মহিলা ইফালে সোমাবা দিয়ে নে নিদিয়ে ছাৰ চাই লওঁ আৰু ইফালে পুৰুষ ইফালে মহিলা মহিলা ইফালে লেডিজ ইফালে জেণ্টছ ইফালে সোমাব নোৱাৰে নেকি খুলিলোঁ এতিয়া সোমাই যাওঁ ভিতৰত কি সুন্দৰ ভিউ এইবিলাক ফুলৰ গছ ন কি মজা ন আৰু এইফালে এই সৰু সৰু বাচ্ছাবিলাক ইফালে খেলি আছে আমি যাম বাৰু তালৈকে এইফালে আৰু ইয়াতে এনেকৈ উঠিব পাৰি এইখনত চাওকচোন ভিউ কিন্তু মজা আপা কি মজা ঠাই আৰু এইবিলাক কি ধুনীয়া ঠাই চাওকচোন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইটো আপোনাৰ হাতী আৰু সিংহ এনেকৈ আৰু গোটেইখিনি এইটো ডাঙৰ বিল্ডিং আৰু ইফালে কাছো আছে তলত এইটো আৰু ইফালে এই দুটা কি এইটা কি বাবু বৰটোকোলা হাৰকিলে নে বৰটোকোলা কিবা এটা হয় গাইজ কমেণ্ট কৰি জনাব কি হয় বাৰু এইফালে কি সুন্দৰ চাওকচোন কি ধুনীয়া ভিউ আৰু এনেকুৱা পৰিৱেশত মানে থাকি মজা লাগে আৰু এইবিলাক গেন্দাই ফুল কি সুন্দৰকৈ ফুলি আছে ইয়াত ক'ত কি আছে আৰু মানে সঁচাকৈ ইয়াতে আহি কিনে ভাল লাগিছে বহুতখিনি ভাল লাগিছে আৰু পৰিৱেশটো ভাল লাগিছে ইয়াতে মই দাদাহঁতে ধুনীয়াকৈ বুজাই দিলে আৰু যিহেতু ফটো ভিডিঅ' কৰা এলাও নাই মই নকৰিলোঁ আপোনালোকক নেদেখুৱালোঁ মই দাদাহঁতক পাৰ্মিশ্যন লৈ কিনে অলপ ভিডিঅ' কৰিছিলোঁ সেইখিনি বাৰু আপোনালোকক দেখুৱাওঁ আপোনালোকে চাই থাকিব আৰু ইয়াতে বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ অলপ বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া হয় ইফালে চব খুব ধুনীয়া পৰিৱেশ খুব সুন্দৰ আৰু এইবিলাক গছ আছে গছবিলাক চাওকচোন কি সুন্দৰ এইবিলাক মানে কেঞ্চিলি ধুনীয়াকৈ চাফা কৰি ৰখা হৈছে এইবিলাক ইয়াতে এইটো চাগে চুইমিং পুল নে কিবা আছিলে পানী চানী থাকে চাগে নে সৰু ল'ৰা ছোৱালীক খেলে মই ইমানটো নাজানো ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু
আৰু এইখন ধুনীয়া ব্ৰিজ এখন আছে এইখন ব্ৰিজ ধুনীয়া আৰু খুব সুন্দৰ ব্ৰিজ হয় ব্ৰিজখন মানে কি ব্ৰিজৰ ওপৰেদি আপুনি ব্ৰিজৰ ওপৰেদি এনেকৈ গৈ কিনে ডাইৰেক্ট গেটখন পাব গেটৰ পৰা এনেকৈ ওলাই যাব পাৰিব এইটোৱে আৰু মই এতিয়া ইফালে এনেকৈ ঘূৰি আছোঁ অকণমান আপোনালোক ঘূৰি দেখুৱাই আছোঁ আৰু ইফালে আমাৰ অমেৰণ্ড বহি লৈছে ইফালে দেখিছেনে ইফালে অমেৰণ্ড ধুনীয়াকৈ বহি লৈছে আৰু ইফালে ষাঁড় গৰু দুটা আছে এইফালে ষাঁড় গৰু দুটা এইটো অমেৰণ্ড বহি আছে খুব সুন্দৰ সুন্দৰ ছোৱালী বড়ো ছোৱালী ইফালে এইফালে গ'ল আহি আছে যাই আছে এই ইউ কলাক্ষেত্ৰ চাব আছে ভাইয়া এই আমি ইয়াতে সোমাই যাম ইয়াতে শিশু উদ্যান হয় অকণমান সোমাই গ'লে এই ল'ৰাটো সোমাই গৈছে মোৰ লগত অহা অমেৰণ্ড মই সোমাই আহিলোঁ ইয়াতে এতিয়া অকণমান চাই লওঁ ইয়াতে মানে সৰু ল'ৰা ছোৱালীবিলাক উঠিব পাৰে যিহেতু আমি অকণমান ডাঙৰ হৈছোঁ আমিতো উঠিব নোৱাৰোঁ ন অকণমান দেখুৱাম মই আপোনালোকক ধুনীয়াকৈ আপোনালোকক লিখাই আছে টিকট লৈ কিনে উঠিব আৰু ইয়াতে উঠিব পাৰি ধুনীয়াকৈ টিকট বা ক'ত দিয়ে টিকট ঘৰ এইটো আপোনাৰ টিকট ঘৰ টিকট আছে আপোনাৰ 50 টকা এটা 50 টকা লিখাই আছে টিকট ঘৰ হ'ব এইটো আপোনালোকে টিকট কাটি কিনে সোমাব পাৰিব ধুনীয়াকৈ ইয়াতে টিকট কাটি কিনে ইয়াতে উঠিব লাগিব 50 টকা চব 50 টকা হয় আপোনালোকে পাত্তিবিলাক দেখিছে ইফালে মানে ট্ৰেইনখন লৈ যাব আৰু ইফালে ট্ৰেইনখন আহিব ইয়াতে কি লিখা আছে চাওক ইফালে যাব আৰু দেখিছে আৰু এনেকৈ ওপৰত সিফালে যাব ইফালে আপোনালোকক লৈ যাব আৰু তাত আপোনালোকক তাত মানে নুমাই দিব তাত 50 টকাকৈ টিকট ভাল লাগিব আজি কিন্তু আমাৰ উঠিব টাইম নাই কি ক'বা আমি ভিতৰত ইয়াতে আহিলোঁ আহি কিনে মানে কি মই সুধি আহিলোঁ ধুনীয়াকৈ সুধি আহি মানে ফটো চটো এলাও আছে নেকি সুধিলোঁ আৰু ইয়াতে মানে এতিয়া ফটো উঠিব সুন্দৰকৈ গাইছ আমি যেতিয়া আহিছিলোঁ তেতিয়া মানে ইমান মানুহ চানুহ নাছিলে ইয়াতে আৰু এতিয়াহে মানুহ আহি আছে মানুহ চব এইবিলাক ইমান মানুহ আহিছে মানে গোটেই মিটিঙৰ মানুহবিলাক ইয়াতে আহি গ'ল এতিয়া গম পালে ইয়াতে কলাক্ষেত্ৰ চাব আহিলে গোটেইখিনি এইবিলাক মানুহ আছিলে মিটিঙৰ পৰা ইয়াতে আহি গ'ল এইবিলাক হৈছে বিহু নাচনি ইফালে আৰক্ষী বাহিনী আহিছে চাৰত চাব আহিছে আৰু এতিয়া আমি ওলাই কিনে আহিলোঁ ইয়াৰ পৰা গোটেইখিনি আপোনালোকক দেখুৱালোঁ আপোনালোকে চাই বা কেনে পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব নতুন যিহেতু চেনেলটো খুলিছোঁ আপোনালোকক দেখুৱাম বুলি আৰু বিভিন্ন ঠাইত যাম বাৰু যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে আপোনালোকে মৰম কিমান দিয়ে চাই লওক আপোনালোকে মৰম চেনেল দি থাকিব তেতিয়াহ'লে আগবাঢ়ি যাই থাকিব পাৰিম হা শ্বিলং যাম আমি ইয়াৰ পৰা ইয়াৰ পৰা আমি ওলালোঁ নেক্সট আমি যাই আছোঁ এতিয়া মিটিঙত আকৌ ইফালে বিহু নাচনি আহি গ'ল ইয়াতে ফুৰিবৰ কাৰণে ইফালে গোটেই নাচনিবিলাক আহি আছে নাচনিবিলাক আহি গ'ল আৰু আমিও এতিয়া ইয়াৰ পৰা ওলাই যাওঁ
একচুৱেলি আমি আহিছিলোঁ মিটিঙত আৰু মিটিঙত আহি কিনে কলাক্ষেত্ৰখিনি গোটেইখিনি চালোঁহে আৰু আপোনালোকে চায়ে আছে যিহেতু আৰু মিটিঙত আহি কিনে আমি খোৱা লোৱাটো নাই বাৰু 70 টকাকৈ পইচা পাইছোঁ আৰু এতিয়া আমি কিবা এটা খাম যাই কিনে হোটেলত আৰু এইফালে কুখন লাগিব ক'বা কি ক'ম আৰু আহি ভালে লাগিছে আজি বহুতখিনি আজি এনজয় কৰিলোঁ বতৰটো ঠাণ্ডা আছিলে মইতো ভাল লাগিছে বঢ়িয়া ইফালে ফুৰি আছে আমাৰ আৰু এইফালে গোটেইখিনি কিজনে আৰু আমাৰ মানুহ আৰু গুৱাহাটী কলাক্ষেত্ৰত কোনোবা যদি মিটিঙত আহিছিলে আৰু ভিডিঅ'টো যোনে চাই আছে মানে কমেণ্ট কৰিব যদি আহিছিলে আৰু এইটো পইচা